নমস্কাৰ পুনৰবাৰ ৰিতাৰ সৈতে মন্দিৰ দৰ্শন নামৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। বৰ্তমান ময়ো ভাল। আজি মই আপোনালোকক অসমীয়া তাঁতশালৰ কিছু সঁজুলি দেখুৱাম আৰু অসমীয়া হাতে বোৱা তাঁতশালত কাপোৰ লগোৱা দৃশ্য দেখুৱাম। তাৰ উপৰি আপোনালোকক মই সঁজুলিসমূহৰ নাম এটা এটাকৈ জনাম আৰু তাত কেনেকুৱা কাপোৰ লগাই থৈছে মোৰ বাইদেউক দেখুৱাম আৰু কাপোৰযোৰ আপোনালোকৰ যদি ভাল লাগে মোৰ লগত চাওকহিচোন। এইডাল দ্ৰুপদী বুলি কয়। ইয়াত এইডাল ৰাঁচ, এয়া ব হিচাপে তোলে আৰু এইটো মাকুৰ ভিতৰত এয়া দেখিছে মুহুৰা আৰু এইডাল পুতল, এইডাল চিৰি, এডাল ফুল বচা চিৰি আৰু এইডাল হলি। এয়া তাঁতশালত ব্যৱহাৰ কৰা সঁজুলি। এইডাল হলি, এইডাল চিৰি, এইডাল ফুল বচা চিৰি, এইটো পুতল হিচাপে ব্যৱহাৰ কৰে, এইটো মাকুৰ ভিতৰত এইটো মুহুৰা, এইখন দ্ৰুপদী, ইয়াত এডাল ৰাঁচ, এয়া আপোনালোকে দেখিছে এয়া আৰু এইটোক তুলঠা বুলি কয় আৰু এটা সেইটো তুলঠা। এয়া হৈছে আমাৰ অসমীয়া তাঁতশালৰ সঁজুলি। দৰ্শকসকল, এইটো যঁতৰ। আপোনালোকে ভালদৰে মন কৰকচোন। হয়তো বহুতেই চিনি পায় আৰু বহুতেই নাজানে। এই যঁতৰটোত মহুৰা ফুৰাবলৈ ব্যৱহাৰ কৰা হয়। এইটো এনেধৰণে চলায় আৰু ইয়াত সূতা, ইয়াত মুহুৰা লগাই সূতা লগোৱা হয়। এইটো হৈছে যঁতৰ। আহকচোন এবাৰ মই বৈ পেলাই দেখাই দিওঁ আপোনালোকক। মই এনেই বৈছোঁহে দেই। এই তাঁতৰ জুতি কিন্তু আমাৰ বাইদেউক দেখুৱাম, দৰ্শকসকলক বাইদেউৱে বোৱা কাপোৰ কানি। চাওকচোন, মই ববলৈ শিকিছোঁ। এইখিনিতে এটা কথা কৈ থওঁ দৰ্শকসকল, এই কাপোৰ লগোৱা আপোনালোকক মই দেখুৱাব পৰা নাই, যিহেতু মই তেতিয়া চেনেলটো খোলা নাছিলোঁ। এতিয়া বাইদেৱে যেতিয়া আকৌ লগাব তেতিয়া মই আপোনালোকক সম্পূৰ্ণ প্ৰথমৰ পৰা ভিডিঅ' কৰি আপোনালোকক তাঁতশাল কেনেকৈ লগায়, কেনেকৈ তুলঠাত ভৰাই সকলো। দৰ্শকসকল, কেনেধৰণে তাঁতৰ পৰা কাপোৰ কটা হয় আপোনালোকে দৃশ্যটো চাওকচোন আৰু কেনেকৈ মোৰ বাইদেৱে কেনেকৈ কাপোৰ বৈছে। মই আপোনালোকক ফুলবোৰে সৈতে কাপোৰ দেখুৱাম। চাদৰ হয় এয়া। আজি মই আপোনালোকক তাঁতৰ পৰা কেনেধৰণে কাপোৰ কটা হয় দেখুৱালোঁ। এদিন মই তুলঠাত কেনেকৈ লগাই সেইটো দৃশ্য দেখুৱাম। আজি মই কটাখিনি দেখুৱালোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ বৈছে। প্ৰতিখন চাদৰত বেলেগ বেলেগ ফুল।